শ্ৰেণী ক্লাছ 10 আমি সহপাঠী কেইটা আমি লগ পোৱা নাছিলে আকৌ বিদ্যালয়ৰ সেই একদম লগ পাই ভাল বন্ধু আকৌ পালো বুলি অনুভৱ কৰিছোঁ সেই সময় হ'ব বুলি ডাঙৰীয়া মই লগ পাইছিলোঁ তেখেতৰ লগত আৰু হেমন্ত বহাই আছিলে তেওঁলোকৰ লগত মই বহুত অঞ্চল ঘূৰিছিলোঁ আৰু সূৰ্য চাহেও অকল ভ্ৰমণলৈ যদি তেওঁলোকে খেতি আৰম্ভ কৰিছিলে বৈজ্ঞানিকভাৱে তেওঁলোকে খেতি জনা নাছিলে যোনে যেনেকৈ পাৰিছিলে কৰিছিলে প্ৰকান্ত মহন্তৰ দেউতাকে যে আন্দোলনৰ সময়তে পালন কৰা চেফটি বহুত দেখিছোঁ যে সূৰ্য চাহেও চেফটি নাই চেফটিটো বহুত এসেনশিয়েল হয় সেফটিটো আপোনালোকে লওক আৰু সেফটিটো নাথাকিব দিবৰ কাৰণে আপোনালোকে টিউবত পাব মই 10 বছৰ মই ৱাৰেণ্টি যেতিয়া কাম কৰিছিলোঁ আমি তাত সেফটি সদায় আমি টিউবত লগাওঁ টিউব 10-12 সাইজৰ 1 ফুটীয়া সাইজৰ টিউব ডাঙৰ টিউব পাই ডাঙৰ টিউবত কৰিলে আৰু লগতে যদি চিলিণ্ডাৰটো উঠাই তেতিয়াহ'লে মৰিবলৈ চান্স কম থাকে কিন্তু পিছত লগাই ডাঙৰ বাগান অনাগত দিনত গোটেইটো লগৰ সুবিধাখিনি ৰাখিলে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিব ৰাখিলে ধন্যবাদ ভাইটি কৰাৰ কাৰণে আমি ভৱিষ্যতৰ তেখেতৰ লগত যোগাযোগ ৰাখিম তেখেতে কি কৰ্ম কৰিছে কি কৰিব পাৰিম বুলি কৈছে সেইখিনি আমি খেতিয়কসকললৈ আগবঢ়াই নিম বুলি আমি চাকৰি সংস্থাপনৰ জনালোঁ আৰু ইয়াৰ পিছত কাৰ্যসূচী যাব বিচাৰিছোঁ এতিয়া আছে আমাৰ সম্বৰ্ধনা কাৰণ সময় হেৰি কৰিছে সম্বৰ্ধনা জটিলতা বাঢ়িছে বেছি হৈ গ'লে কিবা এটা সমস্যা আহিব পাৰে পদৌসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা জিলা আঞ্চলিক সমিতি প্ৰথমজন আমাৰ মাজত উপস্থিত হৈছে শ্ৰীমতী প্ৰত্যুষ্য শইকীয়া তেখেতক আমি সকলোৰে আগত প্ৰথমতে চিনাকি কৰি দিওঁ তেখেত আমাৰ বিভাগৰ তিতাবৰ আঞ্চলিক ক্ষুদ্ৰ চাহ একাডেমী অসম লোক সেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ তিতাবৰৰ নিবাসী তথা তিতাবৰৰ গৌৰৱ শ্ৰীমতী প্ৰত্যুষ্য শইকীয়ালৈ সশ্ৰদ্ধ সম্বৰ্ধনা স্নেহাজন এইটো জয়তে আপোনালোক পদৌসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিতাবৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ তৰফৰ যাচিছোঁ সেউজ সম্ভাৰ সমাৰোহ প্ৰাপ্তিৰ শুভকামনা খাদ্য অসম লোকসেৱা আয়োগ APSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে পদৌসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আপোনালৈ অশেষ অভিনন্দনৰ মৰম যাচিলোঁ অসম গৌৰৱ চাহ খেতিৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ সন্তান হিচাপে আপোনাৰ এই সফলতাৰ আমি তিতাবৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ প্ৰতিজন বিষয়ববীয়া অতিকে সুখী আৰু গৌৰৱান্বিত এই আৱাহতে আপোনাৰ নিষ্ঠা আৰু অধ্যৱসায় কলাটো আপোনাৰ এই প্ৰাপ্তি জ্ঞান অন্বেষৰ সোণালী বাটৰ প্ৰথমটো স্তৰ মাত্ৰ অনাগত দিনত আৰ্জিত জ্ঞানে সমাজখনৰ হিতৰ বাবে কাম কৰাৰ গধুৰ দায়িত্ব আপোনালোকৰ জ্ঞান পুৰুষেৰে সমাজখন সুৰক্ষিত কৰাৰ সমান্তৰালকৈ নিষ্ঠা আৰু সততাৰে কাম সম্পাদন কৰি নিজকে এগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলক আপোনাৰ সাফল্য জুতি হওক উত্তৰ প্ৰজন্মৰ দৰে আদৰ্শ স্বৰূপ এই জ্ঞান অন্বেষণৰ যাত্ৰা দূৰ প্ৰসাৰী হওক আপোনাৰ দৰে এগৰাকী অতি মেধাসম্পন্ন ব্যক্তিত্ব গৰাকীক সম্বৰ্ধনা জনাবলৈ পাই আমি কৃতাৰ্থ হৈছোঁ আপোনাৰ এই নিৰন্তৰ জ্ঞানৰ আহৰণ তথা নিষ্ঠা যোগান কৰিবলৈ থাকক আপোনাৰ উৎসৱ ভৱিষ্যত কামনা কৰিলোঁ অদ্ভুত শুভেচ্ছাৰে শ্ৰী উৎপল শইকীয়া সভাপতি পৱন গগৈ সম্পাদক পদৌসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিতাবৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতি দিনাংক 1/2/2024 আমি এই সম্বৰ্ধনা পত্ৰখন আপোনালোকৰ মাজত পাঠ কৰি দিলোঁ এতিয়া আমি আমাৰ এই সম্বৰ্ধনা পত্ৰখন আমাৰ মাজত থকা পদৌসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা সভাপতি মহোদয়
সকলোৱে হাত তালি এটা দিব দেই সেইফালে যাওক অকণমান চাপ খাই দিয়ক বাইদেউ অকণমান সভাপতি মহোদয় সংস্কৃতি আচলতে হ'ব লাগিব কাৰণ সৰুৰে পৰা মই চোকা নাছিলোঁ কেতিয়াও জীৱনত প্ৰথম স্থান পাই নাপালোঁ স্কুলত কিন্তু সাধনা কৰিছিলোঁ কষ্ট কৰিছিলোঁ যি কাম কৰিছিলোঁ তৈয়াৰী কৰি গৈছিলোঁ বিশ্বাস আছিলে যে জীৱনত কিবা এটা নহয় কিবা এটা কৰিমেই কেতিয়াও ভাগৰি নপৰিছিলোঁ বহুত পৰীক্ষা দিছিলোঁ এনেকুৱা নহয় যে পৰীক্ষা আহিলে ফৰ্ম ফিল আপ কৰিলে পৰীক্ষাটো দিলোঁ পাছ কৰিলোঁ তেনেকুৱা কথা নহয় ইয়াৰ পিছতো বহুত বিফলতাও আছে কিন্তু সেই বিফলতাৰে বিমুখ নহ'লোঁ কষ্ট কৰি গ'লোঁ আৰু এইটো ফল বুলি মই ভাবোঁ আৰু পাছলৈও চেষ্টা কৰি যাম ইয়াতকৈ আৰু ওপৰ খাবলৈ যাবলৈ আৰু যাতে সমাজৰ কাৰণে ভাল কাম আৰু তাতকৈ ওপৰ ষ্টেপলৈ যাবলৈ ভালে পাইছে যোৱাবাৰ বহুতেই এবাৰ পাইছে আকৌ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমাক এনেকৈ অভিনন্দন জনোৱাৰ বাবে ধন্যবাদ আনসাৰ্টেইন হয় চিন্তা ফেজ থাকে আৰু চিন্তা ফেজতে মই আগৰবাৰো দিছিলোঁ পৰীক্ষা আৰু আগৰবাৰ মোৰ ইণ্টাৰভিউ বুলি গৈছিলোঁ নম্বৰ ফেজটো আৰু তাৰপিছত অকণমান কিন্তু মই যিমান মোৰ ভুল আছিলে লাষ্টে মই ভাল কৰোঁ আৰু এইবাৰ যেতিয়া এইটো ৰিজাল্ট পাইছোঁ মই বহুত বেছি খুশি হয় আৰু যিমান এই পৰীক্ষাটোৰ কথা এইটোৱে হয় যে বহুত ধৈৰ্য লাগে আৰু ধৈৰ্য আৰু যিমান ফেইলিয়াৰ যদি থাকে লাইফত তেতিয়াহ'লে সেইখিনি শিকিছোঁ যিমানখিনি শিকিছোঁ গোটেই লাইফটোত সেইটো চব মিলাই পৰীক্ষাটোত ট্ৰাই কৰিছিলোঁ আৰু মই কওঁ যে এনেকৈ আৰু যিমান পিছত যিখিনি কাম কৰি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ভাল কাম কৰিব আপুনি